আজিকালি টিকটকত 3 প্ৰকাৰ প্ৰজাতি পোৱা যায়। প্ৰথমটো প্ৰজাতি যেনেকৈ আমাৰ ইনষ্টাগ্ৰামৰ ঢেকেৰী মডেলবিলাকে ভাবে নিজকে যে সিহঁত পাপা কিপাৰী হয়, তেনেকৈ আমাৰ এই প্ৰথম প্ৰজাতিটো হৈছে মাকৰ সোণপোনা। কিন্তু আমাৰ এই মাক বাপেকে গমেই নাপায় যে সোণপোনাহঁতে বাৰীৰ বেক চাইডে কি নৃত্য মাৰি আছে। আই 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 মেখেলাখন দাঙি যিটোহে জাপ দিলে নহয়, মই এতিয়া পাক্কা মানুহে বান্দৰৰ পৰা আহিছে। আমাৰ দ্বিতীয়টো প্ৰজাতি হৈছে এই আমাৰ খুৰীহঁতৰ মৰমৰ স্বামীকেইটা। খুৰীহঁত ঘৰৰ বাহিৰত গ'লে খুৰীহঁতে ভাবে খুৰাহঁতে ঘৰত একদম বিন্দাছ ঘৰৰ কাম কৰি আছে, কিন্তু খুৰাহঁতৰ কাম আকৌ বেলেগ। চাওঁ আহক। আমার মা মনৰো মনতে নাই কিমান আহিল গ'ল দ্ৰৌপদীও কেতিয়াম তাই পাছে পৰিল উলট পালট মহাভাৰত কিহেনো পালে আই হাই খুৰীৰ মুগা সাজযোৰ পিন্ধি যিটোহে নৃত্য মাৰিছে নহয়, পংকজিংটিয়ে পোৱা হ'লে এতিয়াই তোমাক 2-3টা ভিডিঅ'ৰ কাৰণে চাইনে কৰাই দিলে হয়। তাকো কিহৰ কাৰণে? নাচনি। এইটো খুৰা দেখোন লেচেন। আৰে একো বস্তু নাপালি গামোচাখনকে ব্ৰা বনাই পেলাই পিন্ধি দিলি হে? বেলেগ নৃত্য দেখোন আমাৰ খুৰাৰ। আৰু এই ডিঙিত এই ৰুদ্ৰাক্ষ মালা খোপা কি? সঁচা কথা ক খুৰা। হা? খুৰীয়ে অলংকাৰখিনি লুকুৱাই থৈ গ'ল হয়? হে? খুৰী অলংকাৰখিনি বিচাৰি নাপালে পিন্ধিবলৈ। ৰুদ্ৰাক্ষকে পিন্ধি ল'লেগে পায়। চি এই 20 কেজি গেন্ধেলা পেটডাল নাচাওঁ আমি। আতহক এই 20 কেজি গেন্ধেলা পেটডাল দেখাবলৈ আহিছে। আতহক। পিতাই তই মোক কথাটো শুন, যিটো বস্তু তোৰ পাৰ্মানেণ্ট নাই সেইটো বস্তু তই লগালেও সেইটো সুলকি পৰিবই, গম পাইছ? যাৰ পাৰ্মানেণ্ট আছে তাকে ৰাখিবলৈ দে। যিটো বস্তু তোৰ নাইকিয়া তই এনেই বিচাৰিব নালাগে সেইটো তোৰ আনিবলৈ, গম পাইছ? যাৰ আছে তাৰ তাতে থাকিবলৈ দে। তাত মুখত ক'লা মোলা চাইগাল ঘঁহিলে নিজকে গোটেইটো একেবাৰে কি বুলি ভাবিছে নাজানো। আত হৈ গ'ল। তাৰপিছত আমাৰ তৃতীয়টো প্ৰজাতি আহিছে, যিয়ে নেকি নাখাই নবৈ ভিডিঅ' বনাবলৈ আহে। প্ৰথমটো সঁচা কথা ক, কি খাই এই সুন্দৰ সুঠাম চেহেৰাটো বনাইছা? সঁচা কথা কোৱা মোক। ইমান সুন্দৰ চেহেৰা তুমি কি খাই বনাইছা ক'ব লাগিব আমাক। বনালা ইমান সুন্দৰ প্ৰদৰ্শন কৰিছা কিয় বাৰু? এনেকে নামাৰিবি, ভাগি থাকিব। যিডাল হাঁড়ি আছে সেইকেইডাল ভাগি থাকিব, নামাৰিবি এনেকে, নাপায়। এওঁক দেখা পাই এনেহেন লাগিছে যেন মোৰ ঘৰৰ পিছফালে থকা সেই জেংখৈকেইডালেহে যেন একেবাৰে আহি পেলাই বিহু নৃত্য মাৰি আছে। ৰাম হেৰ' ফাৰ্ষ্টে হৰ্লিক্স খা, গম পাইছ? ফাৰ্ষ্টে হৰ্লিক্স খা, কিবা কিবি মাল খাই কৈ পেলাই চেহেৰাটো বহাই লৈ পেলাই ভিডিঅ' বনাবি। একে মাৰি বুকু ভাঙিব দৰকাৰ নাইকিয়া। ৰাম তহঁতক মা বাপে নেদেখেনে যেতিয়া এইবিলাক ভিডিঅ' বনাই থাকোঁহত পাই ছোৱালী এইবিলাক বুজিও নাপাওঁ পাই, এইবিলাক কি কণ টপ চপ পিন্ধি লৈ পেলাই স্কাৰ্ট পিন্ধি লৈ পেলাই মাৰ বাপেৰে আগত নেদেখেনে বাৰু? হেৰ' ৰাম, মাৰ বাপেৰ আগত লাজ নাপায় সেইগাল দেখাই লৈ পেলাই। কৃষ্ণ। এতিয়া এটা প্ৰশ্ন হয়, ইহঁতবোৰে যেতিয়া বিয়া পাতিব কি চাব বাৰু? ল'ৰা চাব নে ছোৱালী চাব? তো তাৰ উত্তৰটো আপোনালোকে মোক কমেণ্ট বক্সত দিয়ক। চ' লাষ্টত মই এইটোৱে কৈছোঁ, হাঁহি ধেমালিৰ কাৰণে সৰু সুৰাকৈ অকণমান ৰ'ষ্ট কৰিলোঁ এইকেইজনক, কিন্তু এওঁলোকক বেয়া বুলি নাভাবিব, এওঁলোকেও নিজৰ কাম কৰি আছে আৰু এণ্টাৰটেইনমেণ্ট দিছে আপোনালোকক। চ' মই এটা সৰু সুৰা ৰ'ষ্ট কৰিছোঁ, চ' বেয়া নাপাব। আৰু যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনাৰ ফেমিলি ফ্ৰেণ্ডছৰ লগত, আৰু কমেণ্ট কৰিব কি চাব সিহঁতে, ল'ৰা নে ছোৱালী, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।